হিলভিউ কলেজত জনসংযোগ বিভাগৰ সঞ্চালক ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙেৰে সৌহাৰ্দ্যপূৰ্ণ আলাপ বিষয়াগৰাকীয়ে অচিনাক্ত দুৰ্বৃত্তৰ হাতত সাংবাদিক প্ৰহিত নগাঁও কাৰ্বি আংলং সীমান্ত এলেকা পথ নিৰ্মাণৰ সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ আহি এই দুৰ্ভোগ সাংবাদিকৰ আগন্তুক 44তম কাৰ্বি যুৱ মহোৎসৱ থলীত হ'বলগীয়া প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে প্ৰায় সাজু হৈছে বৈঠালাংছ মাণ্ডলিক সাংস্কৃতিক সমাজৰ নৃত্যৰ অনুশীলন তুংগত নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে হিলভিউ কলেজত জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰসাদ বৰুৱা বিভিন্ন চৰকাৰী কামৰ বাবে কাৰ্বি আংলঙলৈ আহি ডিফু আৱৰ্ত ভৱনত যোৱা দুদিন ধৰি বাহৰ পাতি থকা সঞ্চালক গৰাকীয়ে আজি জাবৰপুৰত দেখা কৰি গ'ল কাৰ্বি আংলং তথা অসমৰ গৌৰৱ ৰংমিলি উপন্যাসৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসভৱনত গৈ আৰু উপন্যাসিক গৰাকীৰে মিলিত হয় এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক জিলাৰ বাহিৰৰ পৰা অহা বিশিষ্ট ব্যক্তি মাত্ৰে এষাৰ মাত নিদিয়াকৈ বা ক্ষন্তেক এই বৰগছ জুপিৰ ছায়াত জিৰণি নোলোৱাকৈ কোনো ব্যক্তিয়ে নোৱাৰে এষাৰী মৰমৰ মাত আৰু ক্ষন্তেক সান্নিধ্য লাভ কৰিবলৈ বিশিষ্ট গৰাকীক দেখা দিবলৈ যায় আজি বিশিষ্ট সাহিত্যিক গৰাকীৰে হোৱা অন্তৰংগ কথা বতৰাত সঞ্চালক গৰাকীৰ আগত দুখেৰে ব্যক্ত কৰে যে অসমে যচা মৰমৰ চিন হিচাপে তেখেতৰ বাসভৱনত ভৰি থকা বিভিন্ন বঁটা প্ৰশস্তি পত্ৰ উপহাৰ আদি তেখেতৰ অনুপস্থিতিত এই সকলোবোৰ কি হ'ব কোনে সংৰক্ষণ কৰিব হয় কাৰ্বি আংলং জিলাৰ গৌৰৱ এগৰাকী উপন্যাসিক লাভ কৰা সন্মান তথা বঁটা প্ৰশস্তি পত্ৰ কোনে সংৰক্ষণ কৰিব ডাঙৰ প্ৰশ্ন আমি সকলোৱে কথাটো এতিয়া নাভাবিলে ভাবিব কেতিয়া আগতে এই বিষয়ে আগৰ চৰকাৰে নাভাবিলেও এবাৰ কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে বিশিষ্ট সাহিত্যিক তথা উপন্যাসিক গৰাকীয়ে লাভ কৰা এইবোৰ মূল্যৱান সামগ্ৰী এতিয়া সময়োপযোগী পদক্ষেপ ল'বনে বাতৰি সংগ্ৰহ কৰিবলৈ আহি অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰহিত হ'ল নগাঁৱৰ সাংবাদিক দুগৰাকী বাতৰি সংগ্ৰহ কৰিবলৈ আহি অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰহিত হ'ল নগাঁৱৰ সাংবাদিক দুগৰাকী নগাঁও কাৰ্বি আংলং সীমান্ত এলেকাত নাম তৰাডুবি নামে ঠাইত নিৰ্মাণ কাৰ্য চলি থকা পথটিৰ বাতৰি সংগ্ৰহ কৰিবলৈ আহি বেলচা পাথৰ ভঙা হাতুৰিৰে বগৰাই মাৰপিট কৰিছিল সাংবাদিক দুজনক মানে আমি আমাৰ নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত কিবা এটা নিউজ সংগ্ৰহ কৰিবলৈ আহিছিলোঁ বাতৰি সংগ্ৰহ কৰিবলৈ এইখিনি তৰাডুবি বুলি কয় তৰাডুবি দগাঁও বুলি কয় আমাক ৰাইজে মানে ফোন কৰিছিলে যে এনেকুৱা তেনেকুৱা আমাৰ এটা ৰাস্তা কিবা গণ্ডগোল হৈ আছে দুৰ্নীতি কৰিছে তাৰ কাৰণে আপোনালোকে আহক বাতৰিটো সংগ্ৰহ কৰি এইটো হেৰি কৰিব লাগে আমি কৈ আছোঁ মানা নাই তাৰপিছতে আমি আহিলোঁ আহি ৰাইজক লগ কৰিলোঁ লগ কৰা অকণমান পিছতে মানে আমি কেমেৰা অন কৰি ফুটেজটো ল'ব বিচাৰিছোঁ ভিডিঅ' সংগ্ৰহ কৰিব বিচাৰোঁতে দুজনে বেলচা আৰু মানে শিলগুটিখানা এডাল লৈ আহি ডাইৰেক্ট প্ৰথমে মোকে এটেক কৰিছে এটেক কৰি মাৰিছে মাথাত হেৰি কৰিছে মই হাতটো পাতি দিয়াৰ কাৰণে হাতত অলপ কষ্ট পাইছোঁ তাৰপিছতে আমি যেনে তেনে দৌৰি নিজৰ কেমেৰা চেমেৰা ভাঙি দিছে তাৰপিছত দৌৰি যেনে তেনে তিনিআলি এটা পাই অকণ সময় ৰৈছোঁ তেনেস্থলতে গৈ পেলাই আকৌ তাত আমাক মাৰপিট কৰিছে তাৰপিছত ৰাইজে ক'লে তোমালোক যোৱাগৈ যেনে তেনে আমি বাইক লৈ জাষ্ট যাব ওলাইছোঁ তাৰপিছতে পিছত আকৌ আমাক বাইক লৈ খেদি গৈ একে জেওৱা উঘলি লৈ বগৰাই আমাৰ তেওঁলোকে নগাঁৱৰ মনোজ কুমাৰ বৰদলৈ আৰু অজিত বৰদলৈ চলি থকা পথ নিৰ্মাণ কাৰ্যত কামৰ গাফিলতিৰ অভিযোগ স্থানীয় ৰাইজৰ পৰা পোৱা হেতুকে আহিছিল বাতৰি সংগ্ৰহ কৰিবলৈ এতিয়া চাওক সাংবাদিক দুজনে নিউজ চেনেলৰ আগত ব্যক্ত কৰা দুখৰ কথা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ তাৰালাংছত 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিতব্য 44 সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ আৰু মাত্ৰ 4 দিন বাকী কাৰ্বি আংলঙত থকা বিভিন্ন মাণ্ডলিক কাৰ্বি সাংস্কৃতিক দলে নিজৰ মাণ্ডলিকক জয়ী কৰাবলৈ বিভিন্ন নৃত্য গীতৰ অনুশীলন উঠিছে তুংগত এই ক্ষেত্ৰত পিছ পৰি থকা নাই বৈঠালাংছ মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমাজৰ নৃত্য গীতৰ আখৰা কেনেদৰে চলিছে চাও আহক আমাৰ কাটনিছৰ সাংবাদিক জাছন ইংহিৰ এই ৰিপৰ্ট প্ৰত্যেকবাৰৰ দৰে এইবাৰো কাৰ্বি নৱবৰ্ষৰ প্ৰথম মাহ ঠাং আহিলে কাৰ্বি যুৱক যুৱতীৰ আনন্দত হিয়া নধৰা হয় সাংস্কৃতিক প্ৰাণকেন্দ্ৰ তাৰালাংছলৈ কাৰ্বিসকলৰ হিয়াৰ আমঠু কাৰ্বি যুৱ মহোৎসৱে হিলদল ভাঙি আহে ৰঙীন সাংস্কৃতিক মহোৎসৱৰ বতৰালৈ
Karbi Cultural Society himpen kapadopon Karbi Youth Festival diputara langsung along non kebangji tang grip open padopon po laso apa cultural ahin pen botelang sojo ahin pen kacisi kecedang kacepate dunia pan kacisi kecedang ini pen ini farman anvelo lasi langsung kacisi kecedang along botelang so gesias zona ahin pen ini kopi angdeng silatum kacepate dunia pan kacisi kecedang ba nilinon gesias zona secretary ahin pan arjupon po now putara langsung along festival pan kopi kacepate dunia pining apa Ilitum nada botat langsung jun akhir ban bangke pining litum asona mung cepati dum do uji bu ason sin ilitum sisik pon lasin litum ke sisik pon bangke kan pangrum la rimong cindi nimso biru acake kan apasona ilitum sisik pon pencari pon tapi nangku dun samkum dun ana tu sita ilitum asona dun ilitum cari pon tapi non akaprek la kisoi keret mate ibu keleng lapen la patili ke ambika patu lawi sita ilitum ada cari pon bom lo la sigram tangan ikan sita ilitum ada kotat lang sujun pen ke penana sona munglong cepati long ilitum long i sita long dun la sipining le thos sita ilitum ada kotat lang sujun bang ke penana kacepate sana munglong nong i long dunji pusin itum ning che thepono lapen labang so kacepate pon stamen itum ning che thedu non mat kacepate stamen itum along abangke kasik sak lapan ave lasi pining le thos stamen itum mesen ben cepate du nong i pusin ning che thelu জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যোগদান কৰিবলগীয়া এই সাংস্কৃতিক মিলনভূমিত বিভিন্ন নৃত্য প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে ইতিমধ্যে প্ৰায় সাজু হৈছে বৈঠালাংছ মাণ্ডলিক কাৰ্বি সাংস্কৃতিক যুৱক যুৱতী দল সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, DIFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671 273084 or 7896 971 592 or 8724068454 or 8472091283. Kaziranga English Academy, future flourishes here. Opposite ISBT Karchuk, Guwahati, an English medium, co-educational, fully residential 10+12 school affiliated to CBSE, New Delhi. Spot admission for the classes 3 to 9 for the session 2018 and 19, for class 11 for the month of April 2018. Please do visit Singhasan Hotel on 13th of February 2018 from 10 AM onwards. And for more details, please contact at the number given on screen.
ব্ৰাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলং জিলা বৈঠালাংছৰ গাতে লাগি থকা কামপুৰ আঞ্চলিক বন বিষয়ৰ এলেকাত বৰপথাৰ উপ বন বিষয়ৰ কাৰ্যালয়ৰ বন কৰ্মীয়ে এটা বালি উঠোৱা পাম্প মেচিন জব্দ কৰিবলৈ সক্ষম হয় নিখা হিঙিমাৰী পণ্ডিত ঘাটৰ পৰা এই অবৈধ পাম্প মেচিন জব্দ কৰিবলৈ সক্ষম হয় বন কৰ্মীয়ে পশ্চিম কাৰ্বি আংলং জিলা বৈঠালাংছৰ গাতে লাগি থকা কামপুৰ আঞ্চলিক বন বিষয়া এলেকাত বৰপথাৰ উপ বন বিষয়া কাৰ্যালয় বন কৰ্মীয়ে এটা বালি উঠোৱা পাম্প মেচিন জব্দ কৰিবলৈ সক্ষম হয় নিখা হিঙিমাৰী পণ্ডিত ঘাটৰ পৰা এই অবৈধ পাম্প মেচিন জব্দ কৰিবলৈ সক্ষম হয় বন কৰ্মীয়ে নাৰীয়ে প্ৰেমত প্ৰত্যাখিত হলে পৰিণতি ভয়ংকৰ হোৱা বুলি ভাৰতীয় অধ্যয়নবোৰত পোৱা যায় আৰু আধুনিক জীৱনতো এনে বহু উদাহৰণ দিয়া শুনিবলৈ পোৱা যায় যদিও এইবাৰ নাৰীৰ প্ৰেম প্ৰত্যাখিত হৈ পুৰুষৰ আক্ৰোশৰ বলি হল এগৰাকী নিৰীহ যুৱতীৰ সম্প্ৰতি ভুক্তভোগী যুৱতীগৰাকী ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ মৃত্যুৰ সৈতে যুঁজি আছে ঘটনাটো পলমকৈ আহে পোহৰলৈ এজন বিবাহিত লম্পট পুৰুষৰ আক্ৰোশৰ বলি হৈছিল যুৱতীগৰাকী ডিফু মাঞ্জাৰ 5 মাইল যুৱতী মঞ্জিৰ ইংটিপিয়ে এটা সন্তানৰ পিতৃ ৰং পিলিমপালাম নিবাসী দেবেন তেৰাঙৰ প্ৰেম নিবেদন প্ৰত্যাখ্যান কৰা পৰিণতি এই দুখজনক ঘটনাৰ বলি হ'ল আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ভুক্তভোগী যুৱতীৰ মাকে জানিবলৈ দিয়া মতে বিবাহিত দেবেন বহুদিনৰে পৰা মঞ্জিৰক প্ৰেমত পৰিছিল না সৰি বেন্টাৰাংকে Rong Pimpla. Kumalan telake. Nilita chini tunde. Apenso phanta. Chini ne. Mane ne lisopi bange pulo ne kenang ne. Abdanga hemare thutre banga piso asoke doke. Ne kenang ne tuyalo. Angke nang len phanang dote tilote. Nang phanta kereng kat nang bibe nang phanta nang ablam ji nang theng lam ji pu sonsi ti tulo supi bangke nang ta pinso ka pheka dolong le লোকজন বিবাহিত আৰু এটা সন্তানৰ পিতৃ বুলি জানিবলৈ পোৱাৰ লগে লগে মঞ্জিৰত মাতৃয়ে দেবেনলৈ ছোৱালী বিয়া দিব নোৱাৰে বুলি স্পষ্ট কোৱা হৈছিল যদিও লোকজনে মঞ্জিৰক পোৱাৰ আশা বাদ নিদি মঞ্জিৰৰ ঘৰলৈ সঘনে অহা যোৱা কৰিছিল লোকজনৰ পৰা দূৰত ৰাখিবলৈ মাতৃ তথা পৰিয়ালৰ লোকে ঘৰৰ পৰা আনি ডিফুৰ দিলপাৰ ভাড়াঘৰ এটাত মঞ্জিৰক থাকিবলৈ দিয়া হয় কিন্তু তালৈকো বিচাৰি বিচাৰি আহি ওলাল দেবেন পুনৰ পুৰণা প্ৰেমৰ প্ৰস্তাৱ এবাৰ মঞ্জিৰৰ প্ৰেমত প্ৰত্যাখিত লম্পট প্ৰেমিকে মঞ্জিৰক জীৱন্তই অগ্নি সংযোগ কৰি দিয়ে এই ঘটনা যোৱা 2017 4 ডিচেম্বৰৰ শৰীৰৰ প্ৰায় 80% অগ্নিদগ্ধ মঞ্জিৰক ততাতৈয়াকৈ ডিফু অসামৰিক চিকিৎসাধীন কৰোৱা হয় যদিও গুৰুত্বভাৱে আহত মঞ্জিৰে এই ঘটনাৰ সম্পৰ্কে একো ক'ব পৰা অৱস্থাত নাছিল সুদীৰ্ঘ 2 মাহ চিকিৎসা চলাৰ অন্তত মঞ্জিৰ কথা কিছু কৰিব পৰা হোৱাতে প্ৰকৃত সত্য পোহৰলৈ আহে সম্পত্তি অসৎ লোকজনৰ বিৰুদ্ধে ডিফু আউটপোষ্ট প্ৰাথমিক গোচৰ পঞ্জীয়ন কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে KSA KYDO KFA আদি সামাজিক সংগঠনৰ সহায় বিচাৰিছে সংগঠনৰ নেতৃত্বসকলে এই সন্দৰ্ভত প্ৰাথমিক পদক্ষেপ হিচাপে ডিফু আউটপোষ্টত গোচৰ ৰুজু কৰে মংগল ইংখিৰ ৰিপৰ্ট কাট নিউজ বন বিভাগে হিল ভঙা আৰু বালি কঢ়োৱা দুখীয়া ব্যক্তিসকলৰ পৰা কৰৰ নামত দৈনিক 100 টকা আদায় লোৱাৰ তীব্ৰ অভিযোগ দুখীয়া ৰাইজৰ কোনো উপাৰ্জনৰ পদ নেদেখা দুখীয়া ৰাইজে বিগত কেইবা বছৰে পৰা উন্নয়ন নৈৰ বালি কঢ়োৱা বিক্ৰী কৰি পোৱা টকাৰ বাবদ দৈনিক 100 টকাকৈ আদায় দিব লাগে বন কৰ্মীক
পশ্চিম কাৰ্বি আংলং হামৰেনৰ 5 নং ৱাৰ্ড এলেকাৰ অন্তৰ্গত উমনাম এলেকাৰ 23টা দুখীয়া পৰিয়ালে উমনাম নৈ পুকুৰ পৰা বালি সংগ্ৰহ কৰে আৰু তাকে বিক্ৰী কৰি সন্তানৰ শিক্ষা দিয়াকে ধৰি পৰিয়াল পোহপাল দিয়ে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দুখীয়া উমনাম ৰাইজে তেওঁলোকৰ এই উপাৰ্জনৰ বাবদ বনকৰ্মীক প্ৰতিদিনে জনে প্ৰতি আদায় দিব লাগে 100 টকা আমবিনং বাসীয়ে উমনাম নৈৰ পৰা সংগ্ৰহ কৰা বালি হামৰেন চহৰকে ধৰি পশ্চিম জয়ন্তীয়া হিলছ মেঘালয় সীমান্তৱৰ্তী এলেকা লাং হেম্পি ৰং পাংৰঙৰ উপৰিও বহু অঞ্চল লোকে কিনি লৈ যায় দুখীয়া আমবিনং বাসী ৰাইজে দৈনন্দিন জীৱন যাত্ৰা কঠোৰ সংগ্ৰাম শুনিলে বা দেখিলে সাধাৰণ মানুহৰ গা কপি যাব নিজৰ পৰিয়ালক পোহপাল দিয়াৰ নিমিত্তে তেওঁলোকে NEC ৰুট নিৰ্মাণৰ স্বত্বাধিকাৰী কোম্পানীও অধীনত NEC ৰুট কাষে কাষে পেলাই থোৱা শিলগুটি ভাঙি টকা উপাৰ্জন কৰে গাঁওখনলৈ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তন কৰা ৰাজীৱ গান্ধীৰ গ্ৰাম্য বিদ্যুৎকৰণ আঁচনি যোগে বিদ্যুৎ দিয়া প্ৰতিশ্ৰুতি দিও আজি ওপৰত বিদ্যুতৰ মুখ দেখা নাই পিছপৰা ৰাইজে চৰকাৰৰ সকলো আঁচনি তথা সা সুবিধাৰ পৰা বঞ্চিত এই উমনাম নৈপৰীয়া ৰাইজৰ দুখৰ বিননি আমাৰ ৰজাগৰে শুনিবনে হামৰেনৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাপ নিউজ মানুহ আৰু বন্যহস্তীৰ সংঘাত যেন চলিয়ে থাকিব পুনৰ তীব্ৰবেগী ৰেলৰ খুন্দাত চাৰিটাকৈ বনহস্তীয়ে কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হয় আৰু এই কৰুণ ঘটনা সংঘটিত হয় শনিবাৰে নিশা লংকা হানাইপুৰ ষ্টেচনৰ মাজত লামচাখাং এলেকাত নিশা প্ৰায় 9:30 বজাত গুৱাহাটী শিলচৰ অভিমুখী তীব্ৰবেগী যাত্ৰীবাহী ৰেলে মহতিয়ালে হাতীৰ জাকটো এই কৰুণ ঘটনা সংঘটিত হয় শনিবাৰে নিশা লংকা হানাইপুৰ ষ্টেচনৰ মাজত লামচাখাং এলেকাত নিশা প্ৰায় 9:30 বজাত গুৱাহাটী শিলচৰ অভিমুখী তীব্ৰবেগী যাত্ৰীবাহী ৰেলে মহতিয়াই নিলে হাতীৰ জাকটো আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ